kumruk sudong misira gamam ngasiran doluk koda pa murjat kanne khoboram bombitak khobor kluram tallan holo ai pasare je pa guys ngolu dungolo sin dunguma yipkolo hi goma pidung longkok yumedo 20 tarik yumedo Majuli গৰমৰ বলো yume 11টা তো গাং গেলাম বারেম গাইয়া গেলাম কোদক পুন্দ দপসরে তেলা দুঙা এমদাক কোদাম বলো ভিউজ মল লেটা কাবো এমদাক আৰু ব আনেৰে কিনছুদ কোগাম আনেৰে কিনছুলা কাবিগিৰ কোগাম জদাওগাম তানিৰে দুক পাকাংকম আৰু অদমাং দইদে মুয়ামৰি চাকৰি এমকদছিন মইম মানে 22 তাৰিখ ইউমে দ সন্ধিয়া দ আউম কন্নে গয়ালা টানি ৰাধা কাবেকসলা মন্দওগাম দলু ৰাইজে মন্না ইউমৰাগাৰান বনালিকতমদা আৰু টানিৰাম পালা তকুমামদা অহম চৰকাৰম কুম্পাংক লমনা হ টানিগে মিয়া টানি কলুৰাম আৰু হ দপছনক দকাইত কলুসাম সগাব গেলাম বুলুম হাস্তিক বিতগমনা ঙ অহম চৰকাৰৰ পৰা কুম্পাংক কাদুম আৰু আজাক কাংকলাই গলো জনৰ চাহটো দেখিছো এছত ভয় খাই মানে মই মানুহ বুলি চিঞৰিছোই আৰু তাৰছত চিঞৰতে মানে মানুহজন বহাটো পৰিটো এনেকে বহি আছিলে তাৰছত মই উঠি পেলাই হার পাই দেখিছো এই মানুহজন কি খাপ পিটি আছে বুলি তাৰছত এনেকে লৰাটোক মানে খাপ পিটিছে মানে ধৰিবলে কিবা এটা নিবলে কোচিছ কৰি আছে আৰু চেষ্টা কৰি আছে তাৰছত চেষ্টা কৰি হেৰি থাকুতে মই হার পালো না পটকে হার পাওঁতে মানে দেখিলো যে মানুহজনৰ হাতত অস্ত্ৰ আছিলে সেইকাৰণে মই মানে মানুহজনক উঠাইছো হেৰি পাকঘৰত মানুহ এজন এনেকে গৈছে তাৰছত আমি হার পালো এনেকে হুলস্থুল কৰি থাকোতে এনেকে দেখাত হেৰি আমাৰ ইয়াৰ এনেকুৱা মানুহ যেন হকদাব তেনেকুৱা নহয় মিয়া মানুহৰ নিচিনাই লাগিছিলে ক্ষীণ মিন কলা মলা তেনেকুৱা আছিলে বেছি ডাঙৰ বয়সৰো নহয় কম বয়সৰো নহব মই ভালকে দেখিছো দেখাত কিন্তু ৰাতি আন্ধাৰ হোৱাৰ কাৰণে স্পষ্টকে মানে হেৰিটো চেহাৰটো দেখা নাছিলো কেছুৱাটোৰ কাৰণে কিবা চেষ্টা কৰাৰ নিচিনা লাগিলে কেছুৱাটোৰ কাৰণে পুৰা চেষ্টা কৰি থকাৰ নিচিনা বখা যোনটো পজিশনত আছিলে সেইটো মানে কেছুৱাটো মানে কিবা দাঙি কেনেকে দাঙি লৈ যাওঁ সেইটো পজিশনত আছে আৰু তাৰ শুই থকা ঠাইখিনি তিতি আছিলে পানী তিতি আছিলে নিশ্চয় কিবা এটা কৰিছে চাগে ল'ৰাটো আৰু ল'ৰাটো মানে বহুত সময় আমি ইমান হুলস্থুল কৰি আছো একদম হাৰে পোৱা নাই আনকালেতো সি মানে কিবা এটা আমি কোনোবা অচিনাকি দুৰ্বৃত্তই মানে বেৰ কাটি পেলাই মোৰ ঘৰত প্ৰৱেশ কৰিছে প্ৰৱেশ কৰি যেতিয়া মই শুই আছোঁ টোপনি তেতিয়া মানে প্ৰায় 11টা বাজিছে আৰু প্ৰায় তেতিয়া মোৰ মানুহজনী পটককৈ সাৰ পালে মানুহজনী কাষতে বহি আছে বহি পেলাই জোপ লৈ আছে জোপ লৈ পিছত পটককৈ মানুহজনী চকু সাৰ পাই গ'ল সাৰ পাই মোৰ মানুহ বুলি চিঞৰি দিলে চুৰ বুলি মই পটককৈ সাৰ পালোঁ তাৰপিছত পিছফালে যিটো পাকঘৰ ৰাস্তা দি মানে কাটি থৈ আছিলে যিফালে সোমাইছে এইফালে পলাই গৈছে ধৰিব নোৱাৰিলোঁ একচুৱেলি একো বস্তু ক্ষয় ক্ষতি হোৱা নাই কিন্তু ল'ৰাটোৰ গাত মানে যিটো পানী ভিজি আছে সেইটোৱে সন্দেহ হৈছে যে যিটো জেঙাই যিটো কেছ শ্বেয়াৰ পাই যিটো ঘটনা যাতে তেনেকুৱা আৰু পুনৰাবৃত্তি নহওক মানে এতিয়া আমি আমাৰ স্থানীয় ৰাইজক সকলোকে জনাইছোঁ এতিয়া গোটেইসোপা ইয়াত আমাৰ উপস্থিত হৈছে আৰক্ষীক জনাইছিলে তাৰপিছত বিচাৰ কৰি পেলাই আৰক্ষীক মানে প্ৰায় 12:56 মই কণ্ট্ৰল ৰুমলৈ জনাইছোঁ এতিয়ালৈকে আহি নাপায় তাৰপিছত কণ্ট্ৰল ৰুমৰ পিছত মই ডাইৰেক্ট নিজে অ' ছাৰক মই কণ্টেক্ট কৰিছোঁ 1 বজাত তাৰপিছত অ' ছাৰে ক'লে যে আজি ৰাতিটো গ'লেই বোলো কাইলৈ যাম বুলি ক'লে তাৰপিছত কিন্তু এতিয়ালৈকে আৰক্ষী ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই সেইকাৰণে আকৌ শিশু অপহৰণ কাণ্ড যদি কোনোবাই জড়িত হ'ব পাৰে জেঙাই যিটো কেছ ছেইম ধৰণৰ মোৰ ঘৰতো এনেকুৱা কেছ হৈ গৈছে কোনে কৰিব পাৰে বুলি ভাবিছে সেইকাৰণে এতিয়া বাহিৰৰ পৰা এতিয়া ঘৰ বনাবলৈ কিছুমান মিয়া সম্প্ৰদায়ৰ মানুহ আহিছে সম্ভৱ আৰু বেপাৰীবোৰ আহে সম্ভৱ সেইকেইটাই সম্ভৱ মানে কৰিব পাৰে কোনো সন্দেহ আছে আমাৰ স্থানীয় তেনেকৈ কৰাৰ কোনো সম্ভৱ নাই ইয়াত আগতে তেনেকুৱা আপোনালোকে ভয় লগা ধৰণৰ কিবা ঘটনা ঘটিছিলে নাই আমাৰ ইয়াততো তেনেকৈ কোনো ঘটনা ঘটা নাছিলে হোৱা নাই চোৰ বা অন্য তেনেকৈ একো হোৱা নাই ঘৰটো আমি যে ঘৰত তলা মাৰি ঘৰত গুচি যাওঁ 4-5 দিনলৈকে নাথাকোঁ মই একচুৱেলি ইয়াৰ ফায়াৰ ছাৰ্ভিচতে কৰোঁ তাৰপিছত মই ইমাৰ্জেঞ্চি মানুহ কেতিয়াবা মানুহজনী অকলে থাকে মই গুচি যাওঁ কিন্তু তেনেকুৱা কোনো চিটুৱেশ্যন পোৱা নাছিলে কিন্তু যোৱা ৰাতিটো যিটো কেছ আজি যোৱা ৰাতি সেই কেছটোৰ কাৰণে অলপ ভয় লাগিছে মোৰ নিজকে নিৰাপত্তাহীনতাত ভুগিছোঁ সেইকাৰণে আৰক্ষীক আহ্বান কৰিছোঁ যাতে আৰু তেনেকুৱা ঘটনা যাতে আমাৰ স্থানীয় ৰাজ্যবিলাকত গাঁওবিলাকত যাতে নহওক যাতে আৰক্ষীয়ে অলপ চোকা দৃষ্টি ৰাখক
মোৰ আহ্বান সেইটোৱে। ঠিক আছে। এইফালে মানে কাটিছে, ইফালে তাঁৰটো কাটিছে, এইডোখৰটো মাজত আছে, এইফালেও মাজত আছে, কাটি পেলাই সোমাইছে। আমিতো গম পোৱা নাই। তাৰপিছত যেতিয়া ঘৰত ভিতৰত সোমাইছে, তাৰপিছত ভিতৰত বিচনাৰ কাষত মানুহজনী মানে বিচনাৰ কাষত মানুহজনীতো শুই আছে, মানুহজনী কাষত এনেকৈ জোখ লৈ এনেকৈ চিষ্টেমতে বহি আছোঁ। তাৰপিছত মই ইফালে মূৰ কৰি শুই আছোঁ। তাৰপিছত ভাবিছোঁ, তাৰপিছত মানুহজনী দেখা পালে, মানুহ বুলি চিঞৰে চুৰ বুলি কোৱাৰ লগে মই জাপ মাৰি উঠিলোঁ। মই দিছোঁ আকৌ এইফালে পাকঘৰ দি গ'ল। তাৰপিছত পাকঘৰ দি পলালে তেতিয়া ফান্দত পৰিলে বুলি মই ভাবিছোঁ, তেতিয়া পলাব নোৱাৰে। তাৰপিছত লাষ্টত গৈ মানে ঢোলটোকে লৈ পেলাই মানে নতুন মাৰিম, নতুন দুইটাই আগবাঢ়ি। তাৰপিছত এইফালে চাইছোঁ মানুহ খোলা পলাই গৈছে। তাৰপিছত আমি বিচাৰি কৰিলোঁ, আগফালে ৰাতি 4 স্কোৱাৰ মাৰি মই ঘূৰিলোঁ। ঘূৰাৰ পিছত সিটো কৰোঁতে মই তেতিয়া প্ৰায় 12:56 আমাৰ কণ্ট্ৰল ৰুমত ফোন কৰিছোঁ। তাৰপিছতে আপোনাক ইনফৰ্ম কৰিব তেনেকৈ চুৰ সোমাইছিলে। মোৰ নামটো কৈছোঁ আৰু পুলিন দলে, মানে খাৰজান পাৰৰ ওচৰত বোলে যোগী পথাৰ। তাৰপিছত ইনফৰ্ম কৰা কৌশি ছাৰক মোৰ ৰাতি আকৌ 1 বজাত ফোন কৰিছোঁ, ছাৰ দেৰি হ'ল এনেকৈ তেনেকুৱা। তাৰপিছত